আয়ো দেহি ইমান ধুনীয়াকৈ দানা খাই আছে হাঁহকেইটা গম পাইছ বোলা এনেকৈ দানা খাই থকা দেখিলে যে হাঁহবোৰ বিকিবলৈকে মন নাযায় নিবিকিলেও নহয় আৰু খা খা দানা খা দেই সোনকালে ডাঙৰ হ'ব লাগিব ডাঙৰ হৈ কণী পাৰিব লাগিব পোৱালি উলিয়াব লাগিব তেতিয়াহে আমি পইচা পাম নহ'লে তহঁতক পুহি থকা একো ফাইদা দিলে নহ'ব নে কি দেখ নহ'লে ক'ত ফাইদা হ'ব তাতে তোৰ বিয়াখনো আহি আছে হাঁহখিনি ওপৰতহে ৰাখা হাঁহত যদি ভাল পইচা পাওঁ বিয়াখন আৰু ধুমধামে পাতিব পাৰিম আৰু নহ'লেনো ক'ত হ'ব ন তোৰ আকৌ নহ'লেনো ক'ত পইচা পাম হয় ফাৰ্মখনৰ ওপৰতে ৰাখা ইয়াতে দুটকামান পালেহে পোৱা আৰু হেৰি কাইলৈ বজাৰলৈ সোনকালে ওলাবি আকৌ নহ'লে বেলেগে হাঁহ উলিওৱাৰ পিছতহে আমি বজাৰ গৈ পাওঁগৈ লাষ্টত কম দামতে দি থৈ আহিবলগীয়া হয় দেৰি নকৰিবি আকৌ হ'ব হ'ব সোনকালে ওলাম বাৰু তই খালি দেৰি নকৰিবি বাৰু চব কথা বাদ দে তই দানা খাই হোৱালৈকে ইয়াতে অলপ ৰহ মই আজি অকণমান সোনকালে যাওঁ মানে ঘৰলৈ এঠাইলৈ যাব লগা আছে বুজিছনে ককা ভাগৰ বস্তু কেইপদমান কৈছে বজাৰ কৰি আনি দিব লাগে মানে দেৰি হ'লে আকৌ তাকে পেনাব মই যাওঁ তই ৰখি দে অলপ খাই হ'লেহে যাবি আকৌ ঠিক আছে তই যাবলগীয়া আছে যদি যা তেতিয়া মই খাই হ'লেহে যাম বাৰু সঁচাকৈ দেই ইমান মৰম লগা পোৱালিবোৰ বিকিবলৈকে মন নাযায় নিবিকিলেও নহয় কাৰণে বিকো আৰু খা সোনকালে ডাঙৰ হ তহঁতক তেতিয়াহে বিকিব পাৰিম একদম সৰহকৈ খা দেই ভোলা আজি ইমান সোনকালে ফাৰ্মৰ পৰা আহিলি যে ক'ত সোনকাল হৈ আছেনো নিজে কৈছিলাচোন বস্তু কেইপদমান আনি দিবলগীয়া আছে বুলি সেইটো কাৰণে সোনকালে গুচি আহিলোঁ মই বোলো বজাৰলৈ গৈ আনিবলগীয়া বস্তু কেইপদ আনি লওঁগৈ নহ'লেনো ক'ত এতিয়া আহিব পাৰিলোহেঁতেন হয় তীখৰ আছে তাক দানা চানা খুৱাই লাহে ধীৰে যাবলৈ কৈছোঁ মই বোলো অকণমান সোনকালে গুচি আহোঁ বুলি কৈ গুচি আহিলোঁ আৰু এতিয়া হেৰি নহয় বজাৰৰ পৰা কি আনিব লাগে কৈছিলা যে লিষ্টখন বনালা নি তাকেহে তোক কওঁতে কৈছিলোঁ বাৰু কিন্তু এতিয়া তই বজাৰলৈ নগ'লেও হ'ব বুজিছনে বাবুল দা বজাৰলৈ গৈছিলে মই বোলো তই অহালে দেৰি হ'ব নেকি সেইটো কাৰণে তাকে বস্তু কেইপদ বজাৰৰ পৰা লৈ আহিবলৈ বুলি লিষ্টখন দি পঠালোঁ তই খং নকৰিবি আকৌ তেতিয়াহ'লে ভালেই হ'ল দিয়া মোৰ বেলেগ কিবা কামকে হ'ব মই আকৌ তুমি আনিবলগীয়া বস্তুখিনি কথা কোৱাৰ কাৰণেহে সোনকালে আহিছিলোঁ তাক দি পঠিয়ালা যদি ভালে কথা বাৰু এইবিলাক বাদ দিয়া এতিয়া হেৰি নহয় কাইলৈ বজাৰলৈ যাব লাগিব যদি আকৌ বজাৰৰ পৰা কিবা আনিবলগীয়া আছে মোক কৈ দিবা নহ'লে কাগজ এখনতে লিখি দিবা মই লৈ আহিম বুধবৰীয়া বজাৰলৈ যাম যে তাত মানে বস্তুবিলাকৰ অলপ সস্তা আৰু ঠিক আছে হ'ব দে মই আইতাৰক সুধিব লাগিব ভিতৰৰ আকৌ কিবা ৰান্ধনীশালৰ বস্তু আনিব লগা আছে নেকি যদি আছে কাইলৈ সেইখিনি লৈ আহিলে হ'ল আৰু তাত 2 টকা সস্তাটো পাবি নে কি ঠিক আছে হ'ব দিয়া আৰু হেৰি নহয় এইটো কথা এটা সুধো বুলি সোধাই হোৱা নাই গম পাইছনে বিয়ালৈও বেছি দিন নাই বহাগ পাবহিয়ে হ'ল পিছে পাই পইচা কিমান গোট খাইছেগে তোৰ হাতত হয় বৰ বিশেষ এটা গোট নাই খোৱা বাৰু ককা আৰু এতিয়াও সময় আছে নহয় হাতত থকা বুলিবলৈ ক'লে 2-3 হাজাৰমান আছে নেকি চাগে আৰু 2-3 মাহ আছে নহয় টেনশ্যন ল'ব নালাগে হৈ যাব ক'ত 2-3 মাহ আছে মাজত 1-1.5 মাহ সময় আছে হাতত আছে কৈছে 2-3 হাজাৰ তই পইচাবোৰ কি কৰিছ হয় আৰু সেই টকাতে কি বিয়া পাতিম বুলি ভাবিছ যে তোৰ মাথাটো গৰম হ'ল নেকি বাৰু তুমি টেনশ্যন ল'ব নালাগে ফাৰ্মত এতিয়াও 2-3 হাজাৰ হাঁহ আছে সেইখিনি বিক্ৰী হ'ব লাগিলে মই অলপখিনি টকা পামনে বছ বিয়া হৈ যাব টেনশ্যন লৈ কাম নাই গম পাইছা নাই তুমি এনে টেনশ্যন লৈ নাথাকিবা হ'ব তুমি এতিয়া ইয়াতে বহি অলপ আৰাম কৰা মই যাওঁ বাই জানো পাই কি কৈ থৈ গ'লে ভগৱানে জানে আৰু বিয়াই হ'ব নে অন্য কিবাই হ'ব বাৰু বাদ দিয়া এইবিলাক ময়ো যাওঁ আৰু কিবা এটা খাই অকণমান আৰামকে কৰোঁগৈ হয় আহিব দেই হাঁহ ল'ব পাতিহাঁহ লোকেল পাতিহাঁহ আহিব সস্তা বজাৰ আহিব দেই 300 টকা যোৰা বেমাৰ হাঁহ খাই ভাল পাব লৈ যাব বগা কোমোৰাৰ লগত ফ্ৰী পাব পকা কোমোৰা বগা কোমোৰা একোডাল নাইচোন তই হাঁহৰ লগত ফ্ৰী পাব বুলি চিঞৰি আছ যে পিছত ডিঙি পাতত ধৰিব এতিয়া গম পাইছনে নাই কথাটো সেই লগত কিবা এটা ফ্ৰী বুলি ক'লেহে কাষ্টমাৰ দৌৰি আহিব নহ'লে আঁতৰৰ পৰাই কৃষ্ণ কৰি চাই থৈ পলাব সেইটো নোহোৱা নহয় কিন্তু ঠিকে আছে আহিব দেই সস্তা বজাৰ 300 টকা যোৰা লগত পকা কোমোৰা বগা কোমোৰা ফ্ৰী পাব আহিব ৰাইজ তেনেকে চিঞৰিব লাগিব তেতিয়াহে আহিব কাষ্টমাৰ ফ্ৰী মাল বিচাৰি আজিকালি চব আহে হাঁহ কেইটকা যোৰা লগাইছো বেছি দাম নহয় 300 টকা যোৰা লগাইছো আহক লৈ যাব হয় নেকি ৰ মই ঘৰলৈ ফোন এটা কৰি সুধি লওঁ তেতিয়াহ'লে হেল্ল' শুনিছানে পাতিহাঁহ নিওঁ বুলি ভাবিছোঁ মতা নিওঁ নে মাইকী নিওঁ বাৰু মাইকী ঠিক আছে তেতিয়াহ'লে হ'ব দিয়া ৰাখিছোঁ এতিয়া দাদা কোনটো দিম বাৰু মতা দিম নে মাইকী দিম দে ভাল চাই মাইকীকে এজনী দে এইজনী লওক তেতিয়া দে বাৰু তেতিয়াহ'লে তহঁতি বিকি থাক তেতিয়া দেই মই যাওঁ ঠিক আছে দাদা লাগিলে আকৌ আহিব হ'ব বাৰু দে আহিব দেই সস্তা বজাৰ কি হ'ল কাষ্টমাৰ এটা আহিলে আৰু খবৰ খাতিয়ে নাই যে নে আমাৰ হাঁহখিনিয়ে বেয়া আজি দিনটো বৰ ভাল নহ'ব যেন পাইছোঁ দেই ভোলা নহ'লে এটা কামকে কৰোঁ এইবিলাক টেনশ্যন লৈ থকাতকৈ বজাৰতে হ'লচেল বেপাৰীকে দি থৈ গুচি যাওঁ ব'ল নে কি একেচতে গোটেই পইচাটো পাম তাকেহে সেইটো কৰিলেও বেয়া নহয় কিন্তু
বল তেতিয়াহ'লে তাতে দি থৈ গুচি যাওঁগে। কিমান চিঞৰি থাকিবি, মুখ চুখ কিবা বিষাই গৈছে। বিগ বাবুল চুবালো ইমান নিবিষায়। তীখৰ ক ভোলা, এইবাৰ বহাগত মোৰ বিয়া নহ'ব যেন পাইছোঁ বুজিছনে। তাকেহে ময়ো কথাটো চিন্তা নকৰা নহয়। ইমানখিনি হাঁহ নিলোঁ, ইমান কষ্ট কৰিলোঁ, বিকি পানি কিমান নাপালোঁ, এই ৩-৪ হাজাৰ টকা। এনেকৈ যদি পইচা পাবলৈ হয়, মাজত আছে কেইটা দিন, কেইখন বজাৰ কৰি কেইটকা পইচা পাই তই কেনেকৈ বিয়া পাতিবি হয়। নহ'লে এটা কাম কৰ বুজিছ, তই বিয়াৰ কথাটো চিন্তা কৰা বাদেই দে আৰু। মূৰৰ পৰা উলিয়াই দিয়া ভাল হ'ব যেনহে পাইছোঁ আৰু মই দেই। তাকেহে বহুত আশা কৰিছিলোঁ, বহুত সপোন ৰচিছিলোঁ, বহুত ভাবিছিলোঁ তাইৰ কথা, আশা দিছিলোঁ ককাক এইবাৰ নাতি বোৱাৰী দেখুৱাম বুলি, কিন্তু নহ'ব যেন পাইছোঁ বুজিছনে। তই এই ককাক বুজাবিচোন কথাটো। যোৱাবাৰো কেঞ্চেল কৰিলোঁ, তাৰ আগৰবাৰ বহাগতো কেঞ্চেল কৰিলোঁ, এইবাৰ বাপেকে কেঞ্চেল কৰি অহা বহাগতে ফিক্স কৰি দিয়াতে ভাল হ'ব যেনহে পাইছোঁ আৰু মই। নে কি বাৰু? সেইটোকে কৰোঁ বুজিছনে। অহাবাৰলৈ পোৱালিও বেছি হ'বগৈ, মাকো বেছি হ'বগৈ, পইচা কেইটকামানো বেছিকৈ পাম। এইবাৰ কেঞ্চেল কৰি অহাবাৰলৈকে ফিক্স কৰি দিওঁ আৰু। ককাক মই বুজাম বাৰু কথাটো, তই খালি মনত দুখ নকৰিলে হ'ল আৰু। মোৰ কিবা তোলেহে বেয়া লগা হৈছে জাননে। এবাৰ নহয়, দুবাৰ নহয়, 3বাৰকৈ কেঞ্চেল হৈছে। আৰু বা আগন্তুক দিনত কেইবাৰ কেঞ্চেল হয়। তই কিন্তু ধৈৰ্য নেহেৰুৱাবি দেই, আশা সদায় পুহি ৰাখিবি। এদিন তই বিয়া নিশ্চয় পাতিব পাৰিবি ভোলা, বুজিলি নে। মেৰু তীখৰ পাহাৰ খহি লাগিলে পথাৰ হৈ যাওক, সাগৰ শুকাই নদী বৈ যাওক, তথাপিতো মোৰ বিয়া পতা আশা আৰু মই মনৰ সপোনখিনি হেৰাই যাবলৈ নিদিওঁ। মই ৰাখিম, পুহি ৰাখিম, মনত সকলো সপোনে পুহি ৰাখিম। এইবাৰ নহ'ল কি হয়, আগৰবাৰ নহ'ব, তাৰ অহা বছৰত নহ'ব, কিন্তু এবছৰ নহয় এবছৰ মই বহাগত বিয়া পাতিহে এৰিম।